বন্ধুসকল আপুনি পিএম কিষাণৰ বাবে অনলাইন যোগে আবেদন কৰিছিল নেকি? যদি কৰিছিলে তেতিয়াহ'লে আপোনাৰ এনেধৰণৰ পেন্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল হৈ আছে নেকি? যদি হৈ আছে তেতিয়াহ'লে আপুনি এই প্ৰব্লেমটো কেনেকৈ সলভ কৰিব? হয়, বহুতৰে এনেধৰণৰ হৈ আছে যে পেন্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল 6 মাহ এবছৰ হৈ গ'ল এনেধৰণে অনলাইন কৰি থৈ দিছে কিন্তু আপোনালোকৰ এইটো সম্পূৰ্ণকৈ ষ্টেটাছটো কি হৈছে পেন্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল হৈ আছে। গতিকে এই বস্তুটো আপোনালোকে আগলৈ কিয় নাযায়? অনলি পেন্ডিং দেখুৱাই আছে আপোনালোকে চেক কৰিছে পেন্ডিং দেখুৱাই আছে কিয় দেখুৱাই আছে হয় সম্পূৰ্ণকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম আৰু আপোনালোকে এই পেন্ডিংটো সম্পূৰ্ণকৈ আগবাঢ়ি লৈ যাবলৈ কি নথিপত্ৰ জমা দিবলৈ আৰু ক'ত জমা দিব লাগিব কিছুমানে এনেধৰণৰ আছে অনলাইন কৰি সম্পূৰ্ণকৈ থৈ দিছে আৰু কোনো ধৰণৰ হাৰ্ড কপি জমা দিয়া নাই কোনো অফিচত যোৱা নাই অনলাইন যোগে সিহঁতে ভাবিছে যে অনলাইন যোগে পিএম কিষাণটো হৈ যাব কিন্তু এপ্ৰুভেল কিন্তু এনেধৰণে নহয় সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাম কি নথিপত্ৰ জমা দিব লাগে প্ৰথমতে আপোনালোকে এটা ফৰ্ম দেখুৱাই লৈছো যিটো ফৰ্ম নেকি আপোনালোকৰ পিএম কিষাণৰ বাবে প্ৰযোজ্য গতিকে আপোনালোকে এই ফৰ্মখন চাব সম্পূৰ্ণকৈ আপোনালোকে অনলাইন কৰাৰ পিছতো আপোনালোকে এই ফৰ্মটো সম্পূৰ্ণকৈ আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে সেই অফিচত আপোনালোকে সম্পূৰ্ণকৈ জমা দিব লাগিব ইয়াত সম্পূৰ্ণকৈ আপোনাৰ ডিটেইলছখিনি ইয়াত বহাব লাগিব আৰু আপোনাৰ যিটো অনলাইন ৰিচিপ্ট আছে সেই ৰিচিপ্টটো আপোনালোকে সম্পূৰ্ণকৈ গাঁঠি ইয়াত দিব লাগিব ইয়াৰ আগত আৰু এটা কথা আপোনালোকে স্পষ্টীকৰণ দিব লাগিব যে ইয়াত আপোনালোকৰ চাব ৰিপৰ্ট সাবমিট বাই আপোনালোকে প্ৰথমতে যিটো অনলাইন কৰাৰ পিছত আপোনালোকে গাঁওবুঢ়া আছে গাঁওবুঢ়াৰ আপোনালোকে যিটো সিগনেচাৰ আছে সম্পূৰ্ণকৈ ইয়াত সিল চহী মোহৰ সম্পূৰ্ণকৈ সিল চহী কৰোৱাব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে লাট মণ্ডলৰ যিটো সিগনেচাৰ আছে সেইটো সিগনেচাৰ কৰিব লাগিব আৰু লাট মণ্ডলে আপোনাৰ যিটো মাটিৰ যেটো হেৰি আছে আপোনাৰ হেতু ভেৰিফিকেশন কৰিব সম্পূৰ্ণ ভেৰিফিকেশন কৰাৰ পিছত আপোনালোকে সিগনেচাৰ কৰাব লাগিব আৰু 3 নম্বৰ যেটো আছে আপোনাৰ এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট AEA যেটো আপোনাৰ অফিচাৰ আছে যেটো এগ্ৰিকালচাৰৰ অফিচাৰ আছে হেতু অফিচাৰৰ সৈতে আপোনালোকৰ এটো কাম কৰাব লাগিব আৰু ইয়াৰ পিছত আপোনালোকৰ যেটো এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ আপোনালোকৰ হেতু আপোনালোকৰ এটো কৰাব লাগিব কৰাৰ পিছত আপোনাৰ ৰেভিনিউ সাৰ্কুল অফিচাৰ অৰ্থাৎ ৰেভিনিউ যেটো সাৰ্কুল অফিচাৰ আছে ডাইৰেক্ট আপোনাৰ ৰেভিনিউ সাৰ্কুল অফিচাৰলৈ লাষ্টত যাব যেটো ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ পিএম কিষাণত এপ্ৰুভেল হৈ পৰিব আৰু হেতু লাষ্টত কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণকৈ পিএম কিষাণৰ টকা লাভ কৰিব পাৰিব তো বন্ধুসকল এইবিলাক সম্পূৰ্ণকৈ কেনেকৈ কৰিব প্ৰথমতে আপোনালোকে ক'ত জমা দিব লাগিব যেটো জমা দিলে আপুনি হেনো পিএম কিষাণৰ টকা লাভ কৰিব পাৰিব হেতু জমা দিবলৈ হলে আপোনাৰ সম্পূৰ্ণকৈ ইয়াত প্ৰথমতে গাঁওবুঢ়াৰ যেটো সিল মোহৰ আছে সম্পূৰ্ণকৈ ইয়াত ভেৰিফাই কৰাৰ পিছত লাট মণ্ডলটো কৰাব আৰু লাট মণ্ডল কৰাৰ পিছত যেটো আপোনাৰ এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট আছে তেখেতৰ ওচৰত গৈ আপোনালোকে এটো কাম কৰাই লব আৰু কৰোৱাৰ পিছত তাত আপোনাৰ যেটো ৰেভিনিউ সাৰ্কুল অফিচাৰ অৰ্থাৎ সৰি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ যেটো আছে নেম অফ দা সিল সিগনেচাৰ সম্পূৰ্ণকৈ দিয়াৰ পিছত আপোনালোকৰ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰে ক'ত যাব ৰেভিনিউ সাৰ্কুল অফিচাৰৰ ওচৰলৈ আপোনালোকৰ ডকুমেন্ট সম্পূৰ্ণকৈ পঠাই দিব আৰু তাৰ পৰা আপোনালোকে যেটো ফৰ্ম আছে সেই ফৰ্মটোৰ নেম উইথ সিল এন্ড সিগনেচাৰ সম্পূৰ্ণকৈ সিগনেচাৰ কৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ ভেৰিফাই হৈ যাব ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ অফিচৰ পৰা যেটো এগ্ৰিকালচাৰ অফিচ আছে সেই এগ্ৰিকালচাৰ অফিচৰ পৰা আপোনালোকৰ পিএম কিষাণটো এপ্ৰুভেল কৰাই দিব আৰু আপোনালোকে তাৰ পিছৰে পৰা পিএম কিষাণৰ টকাটো সম্পূৰ্ণকৈ পাই যাব পাৰিব তো বন্ধুসকল আপোনালোকে এনেদৰে কৰিব লাগিব সম্পূৰ্ণ কাম পিএম কিষাণৰ আৰু যদি আপোনালোকে অকল অনলাইন কৰি থৈ দিছে এনেদৰে যে পেন্ডিং ফৰ এপ্ৰুভেল এট ডিস্ট্ৰিক্ট লেভেল তেতিয়া হলে আপোনাৰ এনেদৰে থাকিব আপুনি যদি নুজুৱাকৈ এনেদৰে থৈ দিব বিচাৰিছে তেনে এনেদৰে আপোনালোকৰ সম্পূৰ্ণকৈ থাকিব আৰু 2 বছৰ 3 বছৰ এনেকৈ যাব আৰু আপোনাৰ আগত গৈ এনেধৰণৰ হ'ব পাৰে যে ৰিজেক্ট হৈ যাব পাৰে তো বন্ধুসকল সম্পূৰ্ণকৈ আপোনালোকে কিছুমান নিজাকৈ এনেধৰণৰ ফৰ্মবোৰ জমা দিব লাগিব জমা দিয়াৰ পিছতে আপোনালোকে পিএম কিষাণবোৰ পাব পাৰে তো বন্ধুসকল ভিডিঅটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে এটা লাইক কৰি